বিন্দাছ ঘৰ পালোহি এতিয়া মই এতিয়া বিন্দাছ ঘৰ হেল্ল' গাইছ আজি আমি ৰং পূজা চাবলৈ যাম বা ৰং পূজা মানে গাঁৱত মানে ঘৰত আমি ৰং পূজা আছে মানে আজি খাবলৈ যাম মানে তাতে ব'লক আজি মোৰ লগত কেনেকৈ ৰং পূজাত ছাগলী পঠাবিলাক যেনেকৈ বলি দিয়ে পাৰ বলি দিয়ে বা হাঁহ কেনেকৈ বলি দিয়ে চাব পাৰিব ব'লক যাওঁ মোৰ লগত নেকি পাহৰিছিলে এক মিনিট হাই দোস্ত ৱেলকাম টু মাই ইউটিউব চেনেল চলো দোস্ত আজি মানে ৰং পূজা চাম মানে ওচৰতে মানে ইয়াতে ওচৰতে যাম তাতে মানে কি হয় মানে আপোনালোকৰ দেখুৱাৰ আগতে মোক আপোনালোকক মই দেখুৱাব বিচাৰিছোঁ যে ৰং পূজা কেনেকৈ কিহৰ কাৰণে পাতে বা কিহৰ কাৰণে হয় গাঁৱত আমাৰ ইয়াতে পাতে মানে পূজা নোৱা খাৱা বুলি কয় সেইটো ইয়াতে ৰং পূজা পাতে কিছুমান ডাঙৰ কয় তো কিয় পাতে এইটো আপোনালোকক বুজাই ক'ম বলক প্ৰথমতে হৈছে ৰং পূজা মানে আমাৰ যিবিলাক আঘোণ মাহত মানে যিবিলাক ধান চান কটা হয় তেতিয়া ধান চান কুৰে ঘৰত আনি নতুন চাউল মানে নতুন চাউল যেতিয়া আৰম্ভ কৰিব তেতিয়া মানে নোৱা খোৱা হয় তাক মানে গাঁৱৰ কিছুমান ব্যক্তিক মাতি মানে এটা ভোজ দিয়া হয় মানে ঘৰ এটা পূজা কৰি এটা ভোজ খোৱা হয় তাৰপাছত আৰু এটা হৈছে যিবিলাক কিছুমানে আৰু বছৰ মানে ৰং পূজা 3 বছৰ মানে 3 বছৰ দিয়ে তো ৰং পূজা কি কৰে চালা কি কৈ পাওঁ নাচাকিয়া মানে ৰং পূজা কি হৈছে মানে পঠা ছাগলী বলি দিয়ে আৰু হাঁহ বলি দিয়ে পাৰ বলি দিয়ে আৰু বিভিন্ন দেৱ দেৱীক পূজা কৰে মানে শলা বন্তি জ্বলাই ধূপ ধূনা লগাই প্ৰসাদ কল আদি দি মানে পূজা কৰে ঘৰৰ কামনাৰ কাৰণে আৰু লক্ষীক সামৰে তো এই মানে বলিটো দিয়াৰ পৰা এই ৰং পূজা বলি দিয়ে মানে চাবলৈ যাম তাকে আপোনালোকে চাই থাকিব মোৰ লগত থাকি থাকিব আৰু শেষলৈ থাকিব বহুত ইণ্টাৰেষ্টিং হ'ব আপোনালোকে যদি কোনোবাই দেখা পোৱা নাই আপোনালোকে দেখা পাব আৰু আপোনালোকৰ ফালে কেনেকৈ ৰং পূজা পাতে বা কেনেকৈ কি কৰে তাকো কমেণ্ট কৰি জনাব বলক যাওঁ মোৰ লগত বন্ধুসকল মই আহি পালোঁ এই ঠাইত বৰ্তমান আপোনালোকে দেখা পাইছে হাঁহটো বৰ্তমানটো বলি দিব ওলাইছে বলি দিবই আৰু ভগৱানৰ ওচৰত তো ভগৱানৰ নাম লৈ এটা বলি দি দিলে তো টেষ্টটো অকণমান ভগৱানৰ বলি দিব আৰু যোনটো মোৰ বা হাঁহটো যোনটো মোৰ সেইটো থৈ কেনে ভগৱানৰ ওচৰত দান দি দিব আপোনালোকে চাই থাকিব ইয়াৰ পাছত লাহেকৈ পাৰ বলি দিব তাৰপাছত এইবিলাক অকণমান লম কাটি কেনে এইটো মন্দিৰত মানে পূজাৰ ওচৰত দি দিব মানে এইটো দেখা পাইছে কেনেকৈ কৰিছে আৰু সকলোকে এটা ঘৰ সকলোৱে এটা মানে ভগৱানৰ ওচৰত আঠুকাৰি এটা বৰ ল'ব সকলোৱে ঘৰৰ পৰিয়ালৰ মানুহ দেখা পাইছে আপোনালোকে আৰু ইয়াৰ পাছত লাহেকৈ পাৰ কাটিব তাৰ পাছত আপোনালোকে দেখা পাব ছাগলী এটা নহয় দুটা বলি দিব আপোনালোকে চাই থাকিব দেখা পাব শেষলৈ আপোনালোকে ভয় নকৰিব কাৰণ এইটো হৈছে ভগৱানৰ ওচৰত এটা বলি দিয়া হয় ভগৱানৰ ওচৰত ৰং পূজা হয় এইটো দুৰ্গা পূজা নহয় জাষ্ট ৰং পূজা মানে ৰং পূজাটো বহুত ডাঙৰ ঘৰৰ কাৰণে বহুত ডাঙৰ পূজা দুৰ্গা পূজাটো বহুত ডাঙৰ পূজা কিন্তু ঘৰতো এইটো এনেকুৱা কৰা হয় জয় ৰং পূজা ভগৱান দেখা পাব আপোনালোকে চাই থাকিব সকলোৱে যে চাই আছে ভিডিঅ'টো ভাল লাগে লাইক এটা কৰিব আৰু যোনে ভিডিঅ'টো চাই আছে নিশ্চয় এটা লাইক কৰিবই আৰু লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব নিশ্চয় এনেকুৱা আৰু বহুত ধৰণৰ ব্লগছ বনাই আছে মানে এইটো মুঠতে এইটো ব্লগছে আপোনালোকে ধৰি ল'ব পাৰে ব্লগ আৰু মানে ট্ৰাইবেল কৰি বন্ধুসকল তো চাই আছে আপোনালোকে তাৰপিছত আৰু এটা আছে ছাগল কাটিবলৈ বলি দিবলৈ সেইটো সলাই দিয়া হয় শেষলৈ চাই থাকিব শেষলৈ বহুত ধুনীয়া আছে তো চাই থাকক
মানে বলি দিয়া হৈ গ'ল। এতিয়া মানে যিবিলাক পূজাৰ আগত মানে চাউল অকণমান বাতিতে, কাঁহৰ বাতিত আৰু ধান অকণমান কাঁহৰ বাতিত দিয়া হয়, ভগৱানৰ ওচৰত দিয়া হয়। সেইখিনি চাউল বা ধানখিনি কি কৰা হয়, আপোনাৰ যোনটো পাকঘৰ বা ৰান্ধনি ঘৰ সেইটো ঘৰত চপোৱা হয়। চাউল বা ধানখিনি ভাকৰি ঘৰত যি ভাকৰি থাকে ন ধুৱলি, তাতে থৈ দিয়া হয় আৰু চাউলখিনি লক্ষীৰ সুমৰা হয়। এনেকৈ আমাৰ এনেকুৱা নিয়ম চলে বা এনেকুৱা ধৰণৰ পৰম্পৰাগত চলি আহিছে। আপোনালোকৰ গাঁৱত কেনেকৈ কি কৰে আপোনালোকে কমেণ্ট কৰি জনাব। লগতে পাৰিলে এটা ভিডিঅ'টো লাইক কৰি দিব। আপোনালোকে দেখিছে এতিয়া মানে ৰান্ধনি ঘৰত লক্ষী আদৰিছে, মানে যোনটো চাউল সেইটো লক্ষীতে আদৰিছে। দেখিছে কিমান আহি গ'লোঁ খাই বিন্দাছ ঘৰ পালোঁহি। এতিয়া বিন্দাছ ঘৰ পালোঁহি, মানে খাই বৈ আহিলোঁ। মানে কি কৰে আপোনালোকে প্ৰশ্ন আহিব যে এইবিলাক বলি দিয়াৰ পাছত এইবিলাক কি কৰে, ছাগলীবিলাক এইবিলাক সাজ পাৰ কি কৰে। এইবিলাক মানে যিবিলাক ব্যক্তি মানে যায় প্ৰসাদ হিচাপে সকলোকে মানে বনাই খুৱাই খেৰাই মানে এইটো তেনেকৈ কৰে। আৰু আপোনালোকৰ চাই কি ভয় লাগিছে নেকি এই ভিডিঅ'টো চাই, বা আপোনালোকে বলি দেখাব ভয় নকৰিব, কাৰণ এইটো পূজা কৰা হয় ভগৱানৰ কাৰণে। তো আপোনালোকে বেয়া নাপাব, ভয় নকৰিব। এইটো মানে বলি দিয়া হয় ভগৱানৰ কাৰণে। তো আপোনালোকে কেনে লাগে ভিডিঅ'টো কমেণ্ট কৰিব। আৰু কেনেকৈ আপোনালোকৰ গাঁৱত বা আপোনালোকৰ ঘৰত কেনেকৈ পালন কৰে কমেণ্ট কৰিব। লগতে মোৰ ভিডিঅ'টো ভাল লাগিলে লাইক এটা কৰিব, চেনেল ছাবস্ক্ৰাইব কৰি ৰাখিব, আৰু চেনেলটো শ্বেয়াৰ কৰি ৰাখিব। প্ৰত্যেককে বাই বাই দোস্ত।